নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আপোনালোকক গেট 4 উত্তীৰ্ণসকলৰ ভিতৰত এটা পোষ্টৰ বিপৰীতে আপোনালোকৰ কিমানজন প্ৰকৃততে প্ৰাৰ্থী আছে সেইটো সন্দৰ্ভত আমি আজি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, ঠিক আছে। আৰু যিসকল আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে বৰ্তমানেও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। চ' আপোনালোকৰ টোটেল পোষ্ট আছিলে 8 লেভেলত 9,635টা। আপোনালোকৰ 10 লেভেলত আপোনালোকৰ পোষ্ট আছিলে 4,646টা। টোটেল আছিলে আপোনালোকৰ পোষ্ট 14,281টা পোষ্ট। গতিকে টোটেল পাছ কেণ্ডিডেট হ'ব, যিহেতু দুগুণ পাছ কৰোৱা হৈছে, গতিকে কিমান হ'ব 28,562জন হ'ব, ঠিক আছে। এইটো সংখ্যাটো একচুৱেলি ৰিয়েল নহয়, এইটো যিহেতু দুগুণ পাছ কৰা হৈছে সেইমতেহে এইটো সংখ্যা ওলাইছে। আৰু আগতে মই আপোনালোকৰ অভাৰলেপিং ধৰিছিলোঁ ক্লাছ 8 লেভেল আৰু ক্লাছ 10 লেভেলত দুটাতে মিলাই 32% কেণ্ডিডেট অভাৰলেপিং হৈ আছে আপোনালোকৰ গ্ৰেড 4 আণ্ডাৰতে। গতিকে আমি যদি 32% উলিয়াওঁ কিহৰ পৰা 28,562 যদি আমি 32% ধৰোঁ তেতিয়াহ'লে কিমান পাম আমি 9,139জন, ঠিক আছে। তাৰপিছত আকৌ এই 9,139টো আমি 28,000 পৰা আকৌ এতিয়া মাইনাছ কৰি দিম, মানে টোটেল কেণ্ডিডেটটো আমি উলিয়ামগৈ লাষ্টত গৈ যে 28,562 মাইনাছ 9,139জন। গতিকে আমাৰ ৰিমেইনিং কিমান পামগৈ 19,423জন, ঠিক আছে। তাৰপিছত আকৌ আপোনালোকৰ অভাৰলেপিং হৈ আছে যে থাৰ্ড গ্ৰেড আৰু আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ মাজতো অভাৰলেপিং হৈ আছে অলপ। গতিকে থাৰ্ড গ্ৰেডৰ দুটামান পোষ্ট আছিলে, ড্ৰাইভাৰ পোষ্ট আৰু SS গ্ৰেড 3 পোষ্টকেইটা আছিলে। আৰু তাত মই ধৰিছোঁ যে আটাইতকৈ কমেই ধৰিছোঁ 10% ধৰিছোঁ। 10% কেণ্ডিডেট হয়তো আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 মাজত অভাৰলেপিং হৈ আছে, আৰু এইসকলে গ্ৰেড 3তে পাব বুলি মই ধৰি লৈছোঁ, যিহেতু মই একদম কম পাৰ্চেণ্ট ধৰিছোঁ, 10% ধৰিছোঁ। তাতকৈ মোৰ মতে অধিকে হ'ব লাগে, কিন্তু মই ধৰি লৈছোঁ যে এই 10%ে একদম কনফাৰ্ম পাব থাৰ্ড গ্ৰেডত পোষ্টত। গতিকে তেওঁলোক গ্ৰেড 4 পৰা আঁতৰি যাব, সেইকাৰণে মই 10% ধৰিছোঁ, মানে কমকৈ ধৰিছোঁ অলপ। আকৌ আমি 10% ধৰোঁ কিহৰ পৰা 19,423ৰ পৰা যে আমি 10% ধৰোঁ তেতিয়া পামগৈ আমি কিমান 19,042জন পামগৈ, ঠিক আছে। আকৌ এতিয়া আমি 19,042টো আকৌ আমি 19,423ৰ পৰা যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি টোটেল কিমান পামগৈ 17,481জন, ঠিক আছে। গতিকে আপোনালোকক মই অভাৰলেপিং ফ'ৰ্থ গ্ৰেডৰ আণ্ডাৰত মানে 8+ আৰু 10 লেভেলত কিমান অভাৰলেপিং আছে সেইটো ধৰিলোঁ। তাৰপিছত আকৌ থাৰ্ড গ্ৰেডৰ অভাৰলেপিং ধৰিলোঁ। আকৌ আপোনালোকৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে যে এবচেণ্ট কেণ্ডিডেট আছে বহুত, আৰু ৰিজেক্ট হৈছে বহুত। কিছুমান গ্ৰেজুৱেশ্যন কৰা বহুত কেণ্ডিডেট ওলাইছে, যিহেতু আপোনালোকে নিশ্চয় এইকেইদিন গম পাইছে যে, আৰু মই কৰি আছোঁ ভিডিঅ'কেইটাত যে বহুত কেণ্ডিডেট এবচেণ্ট হৈছে আৰু ৰিজেক্ট হৈছে তেওঁলোক বিভিন্ন কাৰণত। আৰু কিছুমানৰ হয়তো গ্ৰেড 4 চাকৰিটো কৰিবলৈ মন নাথাকিব পাৰে, তেওঁলোকে ফাৰ্ডাৰ ষ্টাডি কৰিবলৈ মন থাকিব পাৰে। গতিকে তেওঁলোকেও অহা নাই যিহেতু ভাইভা দিবলৈ। গতিকে সেই সকলোখিনি মিলাই মই 2,000মান ধৰিছোঁ, আৰু তাতকৈ বেছি হ'ব পাৰে, সেইটো এতিয়া যিহেতু একুৰেটলি কৈ দিব নোৱাৰিম। গতিকে আমি টোটেল ৰিমেইনিং এইটো কিমান পামগৈ 17,481 মাইনাছ 14,281। 14,281টো হৈছে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা। গতিকে আকৌ আপোনালোকে লাষ্টত গৈ এই 3200ৰ পৰা আপোনালোকে প্ৰায় 2,000 বা 1,500মান মাইনাছ কৰি দিব, কাৰণ এবচেণ্ট আৰু ৰিজেক্ট কেণ্ডিডেটসকলক আপোনালোকে মাইনাছ কৰি দিব 1,500 পৰা বা 2,000মান কেণ্ডিডেট আপোনালোকে বাদ কৰি দিব। তেতিয়া আপোনালোকৰ লাষ্টত থাকিবগৈ কিমানগৈ প্ৰায় 2,000মান বাকী থাকিবগৈ। মানে এতিয়া 3200 পৰা 2,000 বিয়োগ কৰিলে আপোনালোকে 1,200 মানে পাব, কিন্তু 1,200 হয়তো নাথাকিব পাৰে। প্ৰায় ধৰি লওক যে আপোনালোকে চব মিলাই মেলি 2,000মান কেণ্ডিডেট লাষ্টত গৈ বাদ পৰিবগৈ পাৰে। গতিকে আপোনালোকে এইমতে আইডিয়া এটা কৰি ল'ব যে এটা পোষ্টৰ বিপৰীতে আপোনালোকে কিমানজন কেণ্ডিডেট আছে। গতিকে যদি আপোনালোকে ৰেচিঅ' উলিয়ায় তেতিয়াহ'লে প্ৰায় 1.1 মান হ'বগৈ এপ্ৰক্সিমেটলি, ঠিক আছে। গতিকে এটা পোষ্টৰ বিপৰীতে আপোনালোকৰ 1.1জন কেণ্ডিডেট আছে, গতিকে একদম নগণ্য। ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰে যে আপোনালোকে প্ৰায় আপোনালোকৰ সকলোৱে চাকৰি পাবলৈ সক্ষম হ'বগৈ 100ত গৈ। গতিকে আপোনালোকে ইমান টেনশ্যন লৈ থাকিব নালাগে। গতিকে আপোনালোকে ভাইভাটো ভালকৈ দিয়ক, একাউণ্টক যাৰ আছে ভাইভা। আৰু আপোনালোকক কেতিয়ালৈকে ভাইভা আছে সেইটো মোক জনাবচোন। মই 16 ফেব্ৰুৱাৰীলৈকে আছে বুলি যে গম পাইছোঁ, কিন্তু আপোনালোকৰ 16 ফেব্ৰুৱাৰীৰ পাছতো যদি কাৰোবাৰ আছে তেতিয়াহ'লে মোক প্লিজ কমেণ্টত জনাব, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। চ' থেংক ইউ।